হাই গছত গান বেলেগ ধৰণে আজি সকলোৱে আপোনাক দেখাম যে আমাৰ গাঁৱৰ দৃশ্যখন চাবলৈ আপোনাক নাপাৰিব আৰু এইখন আছে আমাৰ লবা আছে আমাৰ গাঁৱৰ পাহাৰৰ দৃশ্য ইয়াতে ৰৈছে কলগছ আৰু তামোল গছ আছে ইয়াতে লবাৰে লবা লকডাউনৰ লবাৰ কাটি লাভ নাই কোনে বিক্ৰী কৰিব কেনেকে লৈ যাব এটা যদি খাৱা ঢিঙা হ'লে হয় খুব ভাল লাগিলে কিন্তু এতিয়া খাৱা ঢিঙা নহয় নহয় চুলি কাটি আছে লম্বা কাটিবলৈ আছিল কাটিলে লম্বাই গ'ল